Nangli hemalong kachupang renga son kidu upe nangli ke Georgia phan nangli ningka mathaduma. Jong si do pusetami jor ikterri. Kalite nangla kisung phonang kok ta thek. Lason si methang kiso kache lang ija phan pura amethanga hemalong kachupang reng chainong e hai mate Johnny kacha jor pena jok lamki phonang kok lo. Bangso puthak ke damtang arko ni pai krep ho arni anarlo por phai si malom bokajan PGIB along Karbi Anglong Anti Corruption Youth Power of Assam mati thihek pen ACYPA lachit hena asom lapen All Assam Gorkha Students Union atum chingrum si pherang kya mai padokondo kedamdang mati jong ni phai kre hini arni kawara marong amikar Sudam Nayagabang Dimapur an kiso kache langdam ja phanpura tangda ka dure jok rong isi lapen VDP atumpen chingwaisi Chainong Johnny mate ehai chojorlo bonda Chainong chojor pen kipon bokajan begena belalong Hindu Jagaran Manch Chunbang Sobut Kumar Singh bang Chainong Nepdunsi pasik sakdun pen tangkasuri thomket ke hangdun pusi pherang kya mayalong pen akoy bipondo হৈ আছিল গৈ থকা অৱস্থাত তেওঁ কি কৰিলে সিভিলত আপোনাৰ দেখালে সিভিলত দেখুৱাৰ পিছত তেওঁ কি কৰিলে আপোনাৰ আৰবুৰৰ ওচৰতো ট্ৰিটমেন্ট কৰিলে তেওঁ কিন্তু ডিমাপুৰ আপোনাৰ লিখিত হিচাপত ডাক্তৰে তেওঁ ডিমাপুৰত যাবলৈ দিলে অনুমতি তাৰ পিছত তেওঁ কি হল আপোনাৰ তেওঁ খুব দৰিদ্ৰতা আৰু দুখীয়া শ্ৰেণীৰ লোক তেওঁক আমি গাঁৱৰ ৰাইজে আৰু আপোনাৰ আমাৰ গাঁওবাসী ৰাইজে আৰু আছে ভিডিপি সেক্ৰেটাৰী আমি আলোচনাৰ ক্ৰমে আমি তেওঁলোকক ক'লো যে আপোনালোকৰ কোনো উপায় নাই যদি তেওঁলোকে গৰু এখাল আছিল গৰুটো বিক্ৰী কৰা তেওঁ সিদ্ধান্ত ললে তেওঁ যি বেপাৰীসমূহ আহিছিল বেপাৰীসমূহে ক'লে যে আমিতো আগত গৰু লৈছিলো যে এতিয়া আমি গৰু ল'ব নোৱাৰো গৰু লৰে ৰাস্তা ঘাটে আপোনাৰ ধৰে যে তেওঁলোকক আমি মানে গাঁৱৰ ৰাইজে কি কৰিলে তেওঁলোকক মানে অনুমতি কৰিলে যে আপোনাৰ চাওক বেমাৰটো অলপ সংকেত অৱস্থাত আছে ডিমাপুৰত আছে আপুনি পেচেণ্টক তেওঁ জবৰদস্তি কৰি গৰুটো তেওঁক দিলে Lasi Assam maloke do penang an ki du kila atum ke osomar pacharli ja phan kiso kache langja phan pen kapre ka kisung pen he malong ke do Chainong Hanwe longhong hai chojor pen si ahem apiso asu chelana atum stami do Lasi he malong ejon Johnny Hanwe Chainong ka chojor chot ke sarkar atum la pen Hindu Jagar man satum pajok ningji pusi ningje গৰুটো দিয়াৰ কথা লৈ তেওঁ মতামত কৰিব গলো সবে আপোনাৰ এসডিও আমাৰ বুকাজন মহকুমাৰ অধিপতিয়ে ক'লে গৰুটো এৰি দিয়ক তাৰপিছত আপোনাৰ থানা অফিচাৰো ক'লে যে দিয়ক গৰুটো তাৰ তেওঁলোকে কি কৰিলে 3 দিনৰ পিছত দিম বুলি ক'লে মোক 3 দিনৰ পিছত কেলে আপোনালোকে এটা কাম কৰক আপোনালোকে নিজৰ ভিতৰত মিলামিলি কৰি লৈ লওক পাৰাবিকত যোৱাৰ লগে লগে আমি এই কথাটো কোৱাৰ লগে লগে তেওঁলোকৰ হাল্লা লাগি গল হাল্লা লগাৰ লগে লগে আপোনাৰ তেওঁলোকৰ খটখটি আপোনাৰ সিআৰপি কেম্পৰ সন্মুখত তেওঁলোকে কি কৰিলে আমাক আগসি ধৰি আপোনাৰ তেওঁলোকে গুটেকিটা আপোনাৰ প্ৰায় 30-40 টা ব্যক্তি হ'ব তেওঁলোকে আহিছে আহি কিনে তেওঁলোকে ক'লে কোন অসমীয়া মানুহ হয় কোন অসমীয়া ল'ৰা হয় চাও কিন্তু তেনেকুৱা এটা সংগঠনৰ এটা ইমান ভাল সংগঠনৰ এজন নেতৃত্বই আসলে যিজন সম্পাদক বুলি কৈছে সেই সম্পাদকজনে দালালিৰ স্বৰূপ এটা কিয় মানে তেওঁ ৰূপলৈ পৰিণত হ'বলৈ বিচাৰিছে তো তেওঁ দালালি হৈ পেলাই নেকি মানুহক মৃত্যুৰ ভাবুকি ৰাস্তাই ঘাটে দিব এজন মৃত্যুৰ পথলৈ তেখেত গৈ থকা ব্যক্তি যদি সেই মৃত্যুৰ পথৰ পৰা উঠাবলৈ চেষ্টা কৰিব লাগে নে মৃত্যুলৈ ঠেলি দিব লাগে মই তেখেতক অনুৰোধ জনাইছো তেখেতে যদি এনেকুৱা কাম কাজ কৰিবলৈ হয় কিন্তু আমি গোলাঘাট বাকি হৈও আৰু কাৰ্বি আংলং বাকি হৈও কিন্তু তেখেতক কোনো কাৰণতে এৰি নিদিওঁ আৰু দ্বিতীয়তে তেখেতক আৰু এটা কথা কওঁ যে মানুহক সদায় সমাজ কৰ্মী হিচাপে সমাজৰ যদি কাম কৰিবলৈ ওলাই আহিছে সমাজৰ কাম কৰক কিন্তু এনেকুৱা মানুহক দাবী ধমকি দি কিবা আৰ্মছ দেখুৱাই পেলাই কি তেওঁ কি দাদাগিৰি দেখুৱাবলৈ আহিছে নেকি Bokajan pen ananterang Karbi Anglong live